Hello everyone, welcome back to my channel. আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই একেবাৰে এটা সিম্পল ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে বেতগাজৰ লগত আলুৰ ভাজি আৰু এই ৰেচিপিটো মোৰ মায়ে শিকোৱা ধৰণে আপোনালোকক দেখাইছোঁ। আৰু বেতগাজ আচলতে খাবলৈ তিতা হয়, কিন্তু মোৰ হ'লে খুবেই প্ৰিয় হয়। আৰু আপোনালোকে জানেনে এই বেতগাজৰ পৰাই ফাৰ্নিচাৰ বনায় যেতিয়া ই মেচিয়ৰ্ড হয়। আৰু ই যেতিয়া কুমলীয়া হৈ থাকে তেতিয়া আমি ইয়াক ভেজিটেবল হিচাপে ব্যৱহাৰ কৰোঁ। আৰু এয়া মই বজাৰৰ পৰা এনেধৰণে গুচাই থোৱা ভাগে বেতগাজ কিনি আনিছোঁ। আৰু এয়া প্ৰথমতে হাফ কৰি লৈছোঁ তাৰে, আৰু ইয়াৰ লগতে 4টামান আলু দিয়া হৈছে। স্মল চাইজো আছে, মিডিয়াম চাইজৰো আছে। অকণমান নিমখ দি লৈ এয়া বইল কৰি লৈছোঁ প্ৰথমতে, কাৰণ অকণমান টান হৈ থাকে খাবলৈ। প্ৰথমে যদি আমি বইল কৰি লওঁ তেতিয়া খাবলৈ কোমল হয় আৰু জলদি সিজেও। এয়া মোৰ বইল কৰা হৈ গৈছে আৰু এতিয়া মই পানীখিনি ড্ৰেইন কৰি ল'ম আৰু আলুখিনি অকণমান সৰু কৰি কাটি লৈছোঁ। এয়া কাটি লৈছোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু লগতে 4-5টামান কেঁচা জলকীয়া দুফাল কৰি কাটি লৈছোঁ। তেলখিনি গৰম হোৱাত এয়া দিছোঁ পাঁচফোৰণ। ইয়াৰ বাহিৰে মই বেলেগকৈ আৰু মছলা ব্যৱহাৰ নকৰোঁ। লগতে পিঁয়াজ, জলকীয়া আৰু হালধি, নিমখ এই গোটেইখিনি ভাজি ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভজাৰ পিছত এতিয়া ইয়াতে বেতগাজ আৰু আলুখিনি দি খুব ভালদৰে মিক্স কৰি এনেধৰণে এই বেতগাজখিনি আমি 15-20 মিনিটমানৰ কাৰণে ভাজিম, যাতে বেতগাজখিনি দেৰি যায় আৰু খাবলৈ মচমচীয়া হয়। অকণমান দেৰিলেহে ইয়াৰ সোৱাদটো ওলায়। আৰু এয়া অকণমান পিঁয়াজ দি দিছোঁ বচাই ৰখা। আচলতে প্ৰথমে ভাজি লোৱা পিঁয়াজ আৰু পিছত দিয়াৰ মাজত পাৰ্থক্য থাকে, আৰু এই পিঁয়াজটো অকল গলি যায় আৰু ইয়াৰ এটা টেষ্ট ওলাই খাবলৈ। আৰু এয়া মই ঢাকি দিছোঁ আৰু জুইৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। আৰু এয়া মই মাজে মাজে চেক কৰি আছোঁ আৰু হেতাৰে লৰাই দিছোঁ যাতে ইয়াৰ গোটেই ছাইডবোৰ ভালকৈ সিজে। এয়া মাজে মাজে চেক কৰি থকাৰ পিছত এতিয়া মই ঢাকনখন একেবাৰে আঁতৰাই দিছোঁ আৰু এনেকৈ খোলাকৈ কেৰাহীতে অলপ সময় ভাজিছোঁ। আৰু এয়া মোৰ হৈ গৈছে অলৰেডি বনোৱা। আৰু এইখিনি সিজিলে এয়া দেখিছেনে দেৰি গৈছে। আৰু মোৰ সঁচাকৈ বেতগাজ খুবেই ভাল লাগে খাই, আৰু যিসকলে তিতা খাই ভাল পায় তেওঁলোকৰো চাগে ফেভৰেটেই হ'ব বেতগাজ। আৰু আপোনালোকে মাছৰ লগতো বনাব পাৰে, আৰু মোৰ মায়ে বনাই মাছৰ লগত খুব ভাল লাগে খাই। আৰু এয়া মোৰ আচলতে প্ৰথম মই এনেকৈ বনাবলৈ শিকিছোঁ, আৰু পিছলৈও মই বনাবলৈ শিকি যাম মাছৰ লগত, আৰু নিশ্চয় আপোনালোকক দেখুৱাম তেতিয়াও। আৰু এই বেতগাজ আপোনালোকে গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। চ' আজিলৈ ইমানেই আছিল, আৰু মোৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিল তেতিয়াহ'লে প্লিজ ডু লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। চ' মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ। আজিলৈ আহিছোঁ, বাই বাই।